নমস্কাৰ বীৰক প্ৰডাকশ্যনৰ নতুন বছৰৰ প্ৰথমটি অডিঅ' ৱৰ্কলৈ আপোনালোকক স্বাগতম। আজিৰ শব্দৰ বাকৰিৰ দ্বিতীয়টি নিবেদন কাহিনীৰ আঁৰৰ কাহিনীটো। গল্পকাৰ বিশাল বৰা, অডিঅ' সম্পাদনা কৰিছে বিজিত দাসে আৰু গল্প পাঠ কৰিছোঁ মই নন্দিতাই। এয়া কাহিনীৰ আঁৰৰ কাহিনীটো। ইমানখিনি হৈ যোৱাৰ পিছতো তুমি নিমাত হৈ আছা কিয়? নে ভয় কৰিছা জীৱনত আকৌ এবাৰ কাৰোবাক হেৰুৱাম বুলি? চোৱা, যিটো ঘটনা হৈ গ'ল সেইটোক লৈ মই ইমান মূৰ ঘমাই থকা নাই আৰু মই ইমান চিৰিয়াছলি লোৱাও নাই। আৰে আমাৰ দুটাৰ ভৱিষ্যত জীৱনৰ কথা আছে, তুমি এনেকৈ ক'লে কেনেকৈ হ'ব? তোমাৰ কাৰণে সেইটো সাধাৰণ কথা হ'ব পাৰে, কিন্তু মোৰ কাৰণে সেইটো বহুত ডাঙৰ কথা। তুমি এনেকুৱা প্ৰিটেণ্ড কৰিছা যে ভুলটো অকল মোৰেই আছিলে ন? তোমাৰতো একো ভুলেই নাছিলে নে কি? নে জীৱনত নতুন কাৰোবাৰ আগমন ঘটিছে? বাদ দিব বিচাৰিছা যদি এতিয়াই যোৱা না, মুখখন দেখা নাথাকিবা মোৰ ওচৰত। গেট লষ্ট। ভাবিছিলোঁ ভালকৈ বুজালে তুমি কথাটো বুজি পাবা, কিন্তু তুমিও একেই। চ' বাই বাই। জীৱনত কেতিয়াবা দুৰ্দশা আহিলে আকৌ লগ পাম। অ'কে কাট। মজা মজা সৌৰভ, মজা মজা, ভাল লাগিল ভাল লাগিল। ওৱান টেক দি দিলা, ভাল লাগিছে। আৰে ভাই ফিল কৰ না। আৰু মই আৰে তোমাৰ কথানো কি ক'ম, তোমাক কাষ্টিং কৰাটোৱে মোৰ এটা ভাল ডিচিশ্যন আছিলে। ওৱান টেকত দি দিছা, ফিল কৰিব পাৰা কিন্তু দেই। তো আজিৰ কাৰণে পেকআপ নে? পেকআপ আজিলৈ চেছ আৰু দেই। ঐ ঐ তহঁতে বাৰু মোৰ কথাবিলাক শুনিবিনে? কেতিয়াবাতো মোৰ কথাবিলাক শুন। এই লাইটখিনি ভৰাচোন, জলদি লাইটখিনি ভৰা আৰু ষ্টেণ্ডখিনি ল। সিহঁতক মানে কথাবিলাক বাৰে বাৰে কৈয়ে থাকিব লাগে। এয়া হৈছে সৌৰভ আৰু ময়ূৰী। সৌৰভৰ অভিনয় জগতত খোজ পেলোৱা 6 বছৰ হ'ল আৰু ময়ূৰীৰ 2 বছৰ। আগতে ইটোৱে সিটোক চিনি পোৱা নাছিল যদিও এই ৱেব ছিৰিজখনৰ সূত্ৰে দুয়োটাৰে সাক্ষাৎ হয়। এতিয়া সিহঁত দুয়ো ভাল বন্ধু। বন্ধুত্ব পুৰণি নহয় যদিও সেই বন্ধুত্বত আছে এক নিবিড় সম্পৰ্ক। ঐ ময়ূৰী, কোন আহিব নিবলৈ? তাকেও ফোন লগাওঁ ৰ'বা। এই হলডালৰ ভিতৰত সোমালে টাইমবিলাক কেনেকৈ যায় গমে নাপাওঁ। ৰাতি 11টা বাজি পাৰ হ'ল, দেখিছানে নাই টাইমটো? তাকেও এওঁলে ফোনটো লগাইছোঁ কিন্তু ধৰাই নাই, কি হ'ল জানো। এই বাদ দিয়া, মোৰ লগতে ব'লা। তুমি আকৌ এনে কষ্ট কৰিব নালাগে। আকৌ জালুকবাৰীলৈকে যাব লাগিব। নালাগে। ঠাণ্ডা দিনত ৰাতি বাইকত ৰাইড কৰাৰ মজাই বেলেগ। উঠা নহ'লে বাইকৰ পিছফালৰ চিটটো খালী হৈয়ে থাকিব আৰু। বা কি কুঁৱলী অ'। ব'লা উপায় নাই আৰু, নহ'লে ঠাণ্ডাত মৰিব লাগিব ইয়াতে ৰৈ। সৌৰভে বাইকখন ষ্টাৰ্ট দিলে। কুঁৱলীখনা ৰাতিটোৱে বাটটো যেন মোকলাই দিয়া নাই। সাৱলীল বতাহজাকৰ প্ৰতিটো স্পৰ্শই দেহা হাত পেলাইছে। লাহে লাহে মহানগৰী শান্ত হৈছে। ভালকৈ ধৰি লৈছানে? ব'লা দাদা, আমি আহিছোঁ দেই, আপোনালোক লাগক। কি ঠাণ্ডা মোৰ আকৌ ঠাণ্ডা ইমান নালাগে। বাইক চলাই এনেকুৱা হ'ল নেকি? ল'ৰা মানুহৰ কথা বেলেগ। তোমাৰ বাৰু ৰাধিকা কেৰেক্টাৰটো কৰি কেনেকুৱা লাগে? হা কি কৈছা? তোমাৰ ৰাধিকা কেৰেক্টাৰটো কেনেকুৱা লাগে? একদম ফটোৱা লাগে, মোৰ লগত একেবাৰে নিমিলে। মোৰ আকৌ ৰিয়ানক মজা লাগে। শান্ত ল'ৰা, জীৱনক লৈ চিৰিয়াছ। হা কি কৈছা? অলপ জোৰত কোৱা, একোৱে শুনি পোৱা নাই। আৰে জীৱনক লৈ চিৰিয়াছ। আমাৰ প্ৰডিউচাৰটোক দেখিছানে তুমি? প্ৰথম দিনা আহিছিল নেকি, মাতেই নিদিলে জানানে? হয়তো লেভেলেই বেলেগ। কি লেভেলেই বেলেগ তাৰ। মা জুই ক'ত জুই? ক'ৰবাত জুই লাগিল নেকি? ধেত তেৰিকা, নহয় সেই মানুহকেইটাই জুই শিকি আছে চোৱা। ব'লা আমিও শিকোঁগে। মানুহ মাৰিবা দেই তুমি। আকৌ দেৰি নহ'ব জানো তোমাৰ? মানুহজন ৰখি আছে চাগে। ৰখি থাকিব, নাক বজাই শুই আছে চাগে। সৌৰভে বাইকখন জুইকুৰাৰ সন্মুখত ৰখালে। ঠাইখন উত্তাপিত কৰি ৰাখিছে জুইকুৰাই। মানুহ দুজনে সিহঁত দুটাৰ মুখলৈ তধা লাগি চাই ৰ'ল। দাদা, অকণমান জুই সেকো দেই, বৰ ঠাণ্ডা। আহক। এই মুঢ়াডাল অকণ আগবঢ়াই দে। ৰ'ব দাদা, একদম দপদপাই জ্বলাই দিছোঁ। ঐ ময়ূৰী, আহা
আগলৈ আহা উফ শান্তি পাইছো ক'ৰ পৰা আহিছে আপোনালোক আমি ফিল্মত কাম কৰোঁ দাদা আজি ৰাতিলৈকে শ্বুট হ'ল যে এতিয়া ঘৰ গৈ থাকোঁতে এই জুইকুৰা দেখি ৰ'বই নোৱাৰিলোঁ অ' সেইকাৰণে আপোনাক দেখা দেখা যেন লাগিছে বেয়া নাপায় যদি আপোনাৰ মাস্কখন অকণ খুলি দিব নেকি বাৰু অ' মাই গড সৌৰভ দেখোন সেই মই তোমাৰ প্ৰায়খিনি মুভি চাইছোঁ জানানে এই ব্ৰ' চেল্ফি এখন লৈ পাওঁ বিগ ফেন ব্ৰ' বিগ ফেন পিছে এওঁকে চিনি নাপালোঁ অঁ এওঁ ময়ূৰী বেছি দিন হোৱা নাই অভিনয় জগতত হা আপোনাকো দেখিছোঁ আপুনি চিৰিয়েলত কাম কৰিছিল নেকি বাৰু কৰিছিলোঁ অঁ ঐ তই জুইকুৰা ভালকৈ উঠাই দেচোন হেৰি লগ পাই ভাল লাগিল দিয়া তোমালোক দুইটাকে আমি যথেষ্ট সময়ো হ'ল আমাৰ আমি এৰিছোঁ আৰু তোমালোকে শেকা আহিছোঁ তেতিয়াহ'লে ইন ফিউচাৰ লগ পাম আকৌ ঐ মানুহ দুজন সন্মুখেৰে যোৱা বাটটোলৈ আগবাঢ়ি যায় তেওঁলোকৰ ঘৰকেইটা চাগে ওচৰতেই দেখিলাতো মই কিমান ফেমাছ হ'ব কৈ পোষ্টাৰখন চোৱা না এদিন আমাৰো ফটো ওলাব তাত কি যে ভাল লাগিব মোৰ ফটো ওলাইছেতো কেতিয়া থিয়েটাৰত সোমাইছিলোঁ নহয় ছাইডত অকণমানিকৈ ওলাল আৰু গুৱাহাটীত নহয় কিন্তু নলবাৰী ছাইডে মই ডাঙৰকৈ ওলোৱাৰ কথা কৈছোঁ এইখনৰ নিচিনা সেইটো পৰ্যায় পাবলৈ এতিয়াও মোৰ বহুত বাকী ছাইড এক্টৰ হিচাপেহে ষ্টাৰ্ট কৰিছিলোঁ বহু বছৰ লাগি লাগি এটা লিড পাইছোঁ খুব কম মানুহে চিনি পায় কিন্তু যিখিনিয়ে চিনি পায় বহুত সন্মান দিয়ে বেলেগৰ কথা নাজানো কিন্তু তোমাৰ এক্টিং মোৰ বৰ ভাল লাগে থেংক ইউ ব'লা যাওঁ 12টাই বাজিল চাগে অঁ বাজিল ব'লা যোৱাৰ আগতে এটা কথা কওঁ এক্টিং লাইনত বহুত মানুহ লগ পালোঁ কিন্তু তোমাৰ নিচিনা জেনুইন নাই পোৱা কি লাইন মাৰিছা নেকি যি বুলি ভাবা ব'লা তোমাক থৈ মই আকৌ আহিব লাগিব আচ্ছা এই কাইলৈ শ্বুটিংটো পিছবেলা নহয় জানো অঁ তোমাক কোৱা নাই জানো আচ্ছা এতিয়া গৈ সোমেই আৰু কাইলৈ দেৰিকৈ উঠিম ঐ উশাহ বন্ধ হৈ যাব এতিয়া ৰ'বাহে দূৰে দূৰে বহিলে ঠাণ্ডাটো বেছিকৈ লাগে অকণমান লাহেকৈ ধৰা সৌৰভে পুনৰ ষ্টাৰ্ট দিলে বাইকখন ময়ূৰীয়ে সৌৰভৰ জেকেটটো জোৰত ধৰি ল'লে যাতে ঘৰ পোৱালৈকে গাৰ গৰমকণ নুগুচে এইবাৰ সিহঁতে কথা পতা নাই মাথো অনুভৱ কৰিছে কুঁৱলীখিনি অনুভৱ কৰিছে খেৰখেৰীয়া বতাহজাক ময়ূৰীয়ে নিজৰ চকুকেইটা বন্ধ কৰি দিছে সঁচাকৈ ঠাণ্ডাও যেন ভাল লগা হৈ পৰিছে ঐ ঘৰ আহি পালোহি নামা টোপনি গৈছিলা নেকি ধেত বাইকত কোনোবা শুব পাৰে নেকি ব'লা চাহ একাপ খাই যাবা ব'লা নাই এই ৰাতিখন সোমাবলৈ নাই মই সোনকালে গৈ ঘৰ পাবগৈ লাগে বেছি টাইম নালাগেতো যাওঁ এতিয়া ঠাণ্ডা বেছিকৈ পৰিছে বেলেগ এদিন ভাত খোৱাকৈ আহিম এওঁক ক'বা মই থৈ গ'লোহি বুলি অ'কে যোৱা তেনেহ'লে গুড নাইট আৰু এনেকৈ অপ্ৰকাশিত কাহিনীটো অদৃশ্য হৈ ৰয় গতানুগতিক কাহিনীটোৰ আঁৰত শেৱালি ফুলা সন্ধিয়াৰ কথা সুৰীয়া মনৰ সুবাসী গাথা জোনাক পৰা প্ৰীতিৰে নিশা অযুত ভাৱৰ নীলিমাখা তুমি মোৰ বাবে এখনি নদীৰ দৰে বৈ যোৱা বুকুৰে লৈ মোক হৃদয়তে লৈ যোৱা মোক তোমাৰ কাষলে BRPৰ অডিঅ' ৱৰ্কৰ শব্দৰ বাকৰিত এয়াই আছিল আমাৰ দ্বিতীয়টো গল্প ধন্যবাদ সকলোৰে শুভ হওক